আপোনালোকে মোক ভুল বুজিলে তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ ৰাজহুৱাকৈ। আৰু নমস্কাৰ, পুনৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। অৱশেষত ৰাজহুৱাকৈ ক্ষমা বিচাৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। কিছুদিন পূৰ্বে তিতাবৰত অনুষ্ঠিত বিজেপিৰ দলীয় সভাখনত সাংবাদিকসকলক বাতৰি সংগ্ৰহৰ বাবে নিমন্ত্ৰণ কৰিছিল জিলা বিজেপিয়ে আৰু সেই নিমন্ত্ৰণ ৰক্ষা কৰি বাতৰি সংগ্ৰহৰ বাবে সভাখনত উপস্থিত হৈছিল সাংবাদিকসকল। তিতাবৰ সাংবাদিকসকলে উক্ত সভাখনত ভিডিঅ' সংগ্ৰহ কৰি থকা সময়তে মন্ত্ৰী পীযুষ হাজৰিকাই সাংবাদিকসকলক আঁতৰি যাবলৈ নিৰ্দেশ দিছিল। মন্ত্ৰী পীযুষ হাজৰিকাৰ এই নিৰ্দেশত তিতাবৰ সাংবাদিকসকলে অপমানিত আৰু লগতে লজ্জিত হৈছিল। ইয়াৰ পিছতে সাংবাদিকসকলে উক্ত ঘটনাটোৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছিল আৰু তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে যেতিয়ালৈকে মন্ত্ৰী পীযুষ হাজৰিকাই ক্ষমা নোখোজে সেই পৰ্যন্ত তিতাবৰ সাংবাদিকসকলে বিজেপিৰ সভা বৰ্জন কৰিব। সাংবাদিকসকলৰ এনে সিদ্ধান্তৰ পিছতে শনিবাৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৰাজহুৱাকৈ ক্ষমা খোজে। তিতাবৰত অনুষ্ঠিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি মঞ্চৰ পৰাই তিতাবৰ সাংবাদিকসকলক ক্ষমা খুজিলে মন্ত্ৰী পীযুষ হাজৰিকাই। বহুদিনৰ পিছত হ'লেও মন্ত্ৰী পীযুষ হাজৰিকাই ক্ষমা খোজা ঘটনাটো এতিয়া চৌদিশে চৰ্চা লাভ কৰা দেখা পোৱা গৈছে। সাংবাদিক বন্ধুসকল আছে, কেইদিনমানৰ আগতে আমাৰ কৰ্মী সভা এখনত উপস্থিত আছিলোঁ। কিবা এটা ভুল বুজাবুজি হ'ল, আপোনালোকে মোক ভুল বুজিলে তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ ৰাজহুৱাকৈ।